Hello everyone, মই প্ৰজাপতিয়ে কৈছো। আজি মই মোৰ কিচেনত লৈ আহিছো মাছৰ সৈতে জিকাৰ তৰকাৰী। কেনেকৈনো সহজতে টেষ্টিকৈ মাছ, জিকা, আলু আৰু বিলাহীৰ সৈতে তৰকাৰী বনাব পাৰি তাকে মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছো। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব। আহকচোন মই ৰেচিপিটো বনাব আৰম্ভ কৰোঁ। মাছৰ সৈতে জিকাৰ তৰকাৰী বনাবলৈ আমাক লাগে জিকা। মই দীঘলে কাটি লৈছোঁ আৰু লৈছোঁ এটা আলু। তাৰ পাছত মছলাৰ বাবে লাগিব 2টা পিঁয়াজ, 2টা শুকান জলকীয়া, 2টা কেঁচা জলকীয়া, আদা নহৰু পেষ্ট আৰু লগতে এটা বিলাহী। যিহেতু আজি মাছৰ সৈতে জিকাৰ তৰকাৰী বনাম তাৰ বাবে লৈছোঁ ৰৌ মাছ কেইডোখৰ মই ভালদৰে ধুই মেলি নিমখ হালধি সানি হাফ ফ্ৰাই হোৱাকৈ ভাজিম। পূৰা ফ্ৰাই নকৰোঁ মই। মাছকেইডোখৰ ওলাই মাছ ভজা তেলখিনিতে মই আলুকেইডোখৰ অলপ সময় ভাজি ল'ম। আলুকেইডোখৰ ভাজি হোৱাৰ পাছত মই তাত দিম 2টা শুকান জলকীয়া, অলপ পাঁচফোৰণ, এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম ভালদৰে। পিঁয়াজখিনি ভজা হ'লে তাত দিম আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি ভাজি লৈ তাত দিম মই এটা বিলাহী, কাটি থোৱা বিলাহী, 2টা কেঁচা জলকীয়া, হালধি, নিমখ আৰু জিৰা গুড়ি। যেতিয়া বিলাহীখিনি অলপ সিজিব তাত জিকাখিনি মই দি দিম। জিকাখিনি ভালদৰে লৰাই মেলি যেতিয়া অলপ পানী ওলাব ভজা আলুখিনি তাতে মিক্স কৰি দিম। আলুখিনি দিয়াৰ পাছত মই তাত পানী মিক্স কৰি দিম। যেতিয়া জোলখিনি উতলিব ধৰিব তাতে মই ফ্ৰাই কৰা মাছকেইডোখৰ দি দিম। ঢাকন মাৰি দিয়াৰ 5-10 মিনিটমান মই ভালদৰে উতলিব দিম। তৰকাৰীখন প্ৰায় হৈয়ে গৈছে। নমোৱাৰ আগতে অলপ ধনিয়া, অলপ জালুকৰ গুড়ি দি দিম। যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং। বাই। A few moments later.